DTO atumpen Sukhanjan ahithi along street play on road safety ajaimek kedeng Thangthangni phaikebarni adapor phaikebra chiti malompen bogojana rong supi Sukhanjan ahithi along district road safety committee DRSC atumpen chipatir pipon along asenga bitung atumta cherapchito dunsi Sukhanjan ahithi along street play on road safety ajaimek pamanpon Street play on road safety ajaimek along jasemet ke paklang pon ke horkangri pen gari motor vek lote surik kep atangka nang litu nang kokji lasenang litum surik kep atangka tu joklot nang jipute horkangri pen gari motor vek vedesi keme passenger auto ke vek atumta bangki thompen abat thapon pedet nangji by scooty ke vek atumta helmet chikob nangji car ke vek aho seat belt chekok nangji sonsi 60 speed Ansi paprap chot nangji pusi straight play on road safety ajaimek pamanpon News Text Report Time News Difu Maki kata tu kami Kya Oh sorry Tamane mori go Tiki mora na Hey festival goshilu Baponok sabo goshilu Ki baponok pulai go niki Telugu hana itar pura goi pelai Telugu hana tamne lukor logot polai gol ei mot khai thakile enaka polaboi aru lora soli kiman man dangor hoise lora lage lage buli konde swali 5ta hoi golo mur 5ta swali kiman man dangor hoise dangor tu iman guru tu iman aru iman teri lora soli iman koi na নহয় তই নাজানিবি তাৰ মানে কি ক মই যেতিয়া ৰাতিপুৱা ফাৰ্ষ্ট টেবত আহোঁতে পৰিবিলাক ঘৰত শুই থাকে সেইকাৰণে মই এনেকা দেখিছোঁ থিয় হৈ নাথাকে না আৰু মই যেতিয়া ঘৰ যাম ৰাতি হৈ যায় তেতিয়াও শুই থাকে সেইটো কাৰণে ইমানমান দেখিছে ঠিক আছে হ'ব বাৰু আপোনাৰ ল'ৰা ছোৱালী ইমানমান ডাঙৰ হৈছে মই এইটো গম পাইছোঁ কিন্তু আপুনি যে এই মদ বটল লৈ যে গাড়ী চলায় আৰু এই ল'ৰা ছোৱালী আপনার আখাতে এটি জিয়াই আছে হয় না নহয় জিয়াই গুধুলা কিবা এটা লব বা আপনি কিবা মাছ মাংস নিব বলে হেঁতে বাট চাই আছে না নাই চাই আছে না সেইটো কাৰণে ময়ো মানে 5 জনকে পেছেঞ্জাৰ লম ডাইৰেক্ট সেইটো নহয় আপনি এনেকা খাই যদি গাড়ী চলায় সেইটোতো তো এক্সিডেণ্ট হ'বই আৰু এই এক্সিডেণ্টত মৰিবই আৰু এই ল'ৰা ছোৱালী কোনে চাব এইবিলাক আৰু পিছৰ কথা তাৰ মানে মই ভাবিছোঁ হোটেলটো পিছত খুলিব লাগে ওয়াইন শপ প্ৰথম খুলিব লাগে হোটেল পিছত খুলিব লাগে ওয়াইন শপ আগত খুলিব লাগে ইমান ঠাণ্ডা হৈ থাকে একদিনহে ৰ'দ দিছে ইমান ঠাণ্ডা বৰষুণ এই জানুৱাৰী ফেব্ৰুৱাৰী বৰষুণ দিয়ে জানো প্ৰত্যেক বছৰ দিছে তই দেখিছ ইটো গৰমৰ বোলে তাৰ সদায় ঠাণ্ডা পায় সেই মদত খাব কেনে তোমাৰ নহ'ব যা অটো ফোন আছে যা মই তোমাৰ লগত নাযাওঁ কিন্তু দেই যা কথা নাই নহয় কি ৰাস্তায় পদূলি ভাগ্য পাল মই ষ্ট্ৰং মানুহ বহুত ষ্ট্ৰং মইতো বাৰু বুঢ়া কৈছা ঠিক আছে দাড়ি চুলি পকিছে আই এম 55 প্লাছ তোমালোকেতো বুঢ়াই হ'ব নাপাবা না 20 বছৰতে চেটেপ হ'ব কিবা হয় নহয় দাড়ি চুলি পকিব না দেখা হৈ মৰিবি এইবিলাক কথা মোক বুজাব নালাগে দেই আমি যেতিয়া গাড়ী কিনিব যায় তাতে আমাক এনেকা নকয় ইমান চলাব নালাগে বুলি আমাক নকয়তো নিজে জানিব লাগে হা মাক বাপে জন্ম দিওঁতে কৈছিল যে ইমান স্পীডত কিবা সব নিজৰ বস্তু নিজে কৰিব লাগিব মাৰ বাপে নাই ঘৰত কিবা এটা হ'লে মাৰ বাপে সারা জিন্দগীতে ঘৰত একটা ল'ৰা চাগে একটা ল'ৰা ওয়ানসন হলি সেইটোৱে 2 লাখ টকা বাইক দিব মৰমতে হয় নহয় একো নহয় বৰবাদ হৈ যাবা হে মাক বাপেকো কম নহয় খালি ব্লেকমেইলিং কৰিব দি দিব হা গতিকে বাবা একো নাই এতিয়াও সময় আছে লাহে লাহে বাইক চলোৱা স্পীড লিমিটত থাকা স্পীড লিমিট যাবা ধুনীয়াকৈ লাহেকৈ চলোৱা হৰণ এটা লগাই ল'বা হয় নহয় পাছত যাতে একো ঘটনা নঘটে ঘৰত যাতে তোমাক কান্দিবলগীয়া নহয় মা বাপে বহুত আশা কৰিছে তোমাৰ ওপৰত হা তুমি এটাই ল'ৰা তুমি এইটো পাছত ইনকাম চ'ৰ্চ হ'বা মা বাপে তুমি চাব লাগিব যদি হাত ভৰি ভাঙি যায় মাথা ভাঙিলে কি হ'ব আৰু মাথাটো লোহাৰ নহয় যে বাতিত ফাটি যাব মাথা নাফাটে এইটোতো নহয় দেবা যা হ'ব যা সপ্তাহ জানুৱাৰী মাহৰ 15 তাৰিখৰ পৰা ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখলৈকে আমাক চৰকাৰে ঘোষণা কৰিছে গতিকে আমি ত্ৰিপুৰ কাৰ্বি আংলঙৰ বিভিন্ন ঠাইত এই পথ দুৰ্ঘটনাৰ ওপৰত আমি বেছ কৰি ক'ৰবাত পাতৰণাত কৰিছোঁ ক'ৰবাত কলেজত আমি প্ৰগ্ৰাম কৰিছোঁ গতিকে যাতে আমি
মানে দুৰ্ঘটনামুক্ত হ'ব লাগে অসমখন মানে চবে জানিব লাগে আমি 75ৰ ওপৰত বেছ কৰি পেলাই এই প্ৰগ্ৰামটো আমি কৰি আছোঁ আৰু আমি 15 তাৰিখলৈকে নন ষ্টপ কৰিম গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে ৰাইজক মই এইটো অনুৰোধ কৰিছোঁ যে সকলোৱে হেলমেট পৰিধান কৰি স্কুটাৰ চলাব গাড়ী চলাওঁতে ছিট বেল্ট ল'ব তাৰপিছত মদ্যপান কৰি গাড়ী নচলাব দ্ৰুতগতিত গাড়ী নচলাব মোবাইল ফোন গাড়ী চলাওঁতে ইউজ কৰিব নালাগে সেইটোৱে আমাৰ মেইন মত সেইটোতো আমি বহুত একশ্যন লৈ আছোঁ যেনে কোনোবাই যদি মদ খাই পেলাই গাড়ী চলাইছে তাৰ মানে ফাইনটোতো 10,000 টকা ফাইন গতিকে এই 10,000 টকাটো মামুলি কথা নহয় জানো গতিকে তীব্ৰ গতিত গাড়ী চলোৱাটো মানে খুবেই বেয়া গতিকে সেইটো মানে ট্ৰেফিক ৰুল এণ্ড ৰেগুলেশ্যনটো আপোনালোকে মানি চলক বুলি মই সকলোকে আপোনালোকৰ চেনেলৰ জৰিয়তে মই টানি অনুৰোধ জনাইছোঁ আৰু এটা কথা জানিব বিচাৰিম যে বৰ্তমান যিসকল চালকে মানে উদীয়মান যুৱকে অভিভাৱকসকলে যিসমূহ গাড়ী দিয়ে সেই অভিভাৱকসকলে এটা চিন্তা নকৰি পেলাই তেওঁলোকক চিন্তা ভাৱনা নকৰাকৈ গাড়ীসমূহ দি দিয়ে তেওঁলোকৰ অভিভাৱকক কি ক'ব অভিভাৱকসকলক মই সেইটোৱে অনুৰোধ কৰোঁ যে নিজৰ ল'ৰা ছোৱালীবিলাকক বুজাবলৈ চেষ্টা কৰক কাৰণ চবৰে এটাই বা দুটাই ল'ৰা থাকে গতিকে সিহঁতে যি খোজে সেইটোৱেই দিব নালাগে গতিকে সিহঁতক বুজাব লাগে যে তোমালোকে ভালকৈ পঢ়া শুনা কৰি লোৱা BA পাছ কৰি লোৱা তাৰপিছত গাড়ী বা গাড়ী কিনি দিলেও মানে 60ৰ ওপৰত চলাব নালাগে বুলি বুজাব লাগে আৰু হেলমেট পৰিধান কৰিবলৈ চবৰে নিজৰ ল'ৰা ছোৱালীক চবে মাক দেউতাকবিলাকে বুজোৱাটো মই কামনা কৰোঁ থেংক ইউ খাই গাড়ী চলাব নালাগে আৰে ৱাইন শ্বপ দিলে চৰকাৰে ৰেভিনিউ কৰি ৱাইন শ্বপ দিলেই বুলি দিনে মদ খাই গাড়ী চলাব পাইপ লগাইছে ফাইন কৰি আছে কিছুমানেতো যিমান ফাইন মদ যিমানকৈ তাতকৈ বেছি ফাইন ভৰি আছে তথাপি আজি ফাইন ভৰিছে কাইলৈ আকৌ ফাইন ভৰিব তথাপি খাব মদ খোৱা মানুহ নাখাওঁ খোৱা বস্তু খাবই নিয়ম মতে ধুনীয়া ঘৰত বহি খাওঁ ধুনীয়াকৈ যিদিনা মদ খাই গাড়ী নচলাব সেইদিনাখন সেইখন সাৱধান হ'ব লাগে নিজে আৰু নিজেতো যাব যে লগে সাৱধান যিবোৰ সাৱধান মানে খোজকাঢ়ি গৈ থাকে বাটাৰ ৰাস্তাত খোজকাঢ়ি যায় কোনোবাই হয়তো মৰ্ণিং ৱাক কৰে ইভিনিং ৱাক কৰে হোম ৰাতি মদ খাব ইচ্ছা পাতিব গাড়ী চলাব গোটেই উৰাই থৈ গুচি যাব তেনেকৈ ছিট বেল্ট লাগে পুলিচৰ দেখি ছিট বেল্ট বান্ধে সেইটো নিজৰ সুৰক্ষা থাকে যিবোৰ পঞ্চসূত্ৰ এইবোৰ আছে পঞ্চসূত্ৰ গোটেইখিনি আছিলে হেলমেট লাগিবই তাৰপিছতে কি বুলি কয় ছিট বেল্ট লাগে মোবাইল এইটো বৰ বেয়া এইটো খানা এনেকা কৰি হয় দৌৰাদৌৰি চবৰে থাকে ভাই 1 মিনিট কেই ছেকেণ্ড ৰখি আপুনি গাড়ী ৰখাই মোবাইল গাড়ী ৰখাই কথা পাতিব পাৰি বাইকত যাব ৰখিবই নোৱাৰি স্কুটি আজিকালি গিয়াৰ নালে এটা আছে চলি কৰি চলাই গৈছে হঠাৎ আগত কিবা আহিব ব্ৰেক মাৰি দিব মোবাইলে যাব মানুহ যাব গোটেইখিনি যাব গতিকে সাৱধানতে চৰকাৰে জাষ্ট ক'বহে পাৰে চৰকাৰে দ্বিতীয় অফিচে পুলিচৰো ভাল নালাগে সদায় মানুহক ফাইন কাটি থাকিবৰ কাৰণে আৰু ল'ৰা ছোৱালী গাতেই নালাগে বাপেকে ফাইন দিব দাদা পাপা চোৱা মোৰ 2000 টকা ফাইন দিলে তুমি দি থৈ আহিবা তো গাতেই ফিল নহয় কিন্তু কষ্ট মাক বাপেকৰ হয় অভিভাৱক অনুৰোধ কৰোঁ আপোনাৰ ল'ৰা ছোৱালী বুজাওক অকণমান আৰু বাইক খুজিলেই বুলি ব্লেকমেইলিং কৰে বাইক নহ'লে টিউশ্যন নাযাওঁ বাইক নহ'লে মই স্কুল নাযাওঁ ব্লেকমেইলিং কৰিলেই বুলি এইটো কথা নহয় চব আজিকালি স্পেয়াৰ নাথাকে আজিকালি ল'ৰা ছোৱালী এটা বা দুটা তাক নাথাকে স্পেয়াৰ নাথাকে গতিকে সাৱধান হ'ব লাগে গাড়ী আমাৰ 5টা চকা এটা স্পেয়াৰ তথাপি স্পেয়াৰ টায়াৰ নহ'লে লং জাৰ্ণি নাযাওঁ কি ল'ৰা ছোৱালী আজিকালি এটাই থাকে বহুতৰ ফেমিলি এটাই ল'ৰা এটা ছোৱালী কিবা এটা হৈ গ'লে চেছ গোটেই জীৱনটো মানুহে কান্দি থাকিব লাগে গতিকে সকলোকে অনুৰোধ কৰোঁ পথ সুৰক্ষা যিটো পথ চৰকাৰে ক'বহে পাৰে এইটো নকৰিব কিন্তু ইমপ্লিমেণ্ট আমি নিজেই কৰিব লাগে নিজৰ জীৱন আমাৰ সুৰক্ষা আমাৰ নিজৰ হাতত ধন্যবাদ সকলোৱে যাতে এই কথাটো মনত ৰাখে ধন্যবাদ